কৰিম চৰকাৰ হ'ল কৰিব পাৰিব লাগিব এটা হ'ল 2 নম্বৰ এজনো খিলঞ্জীয়া মানুহৰ ভূমিপট্টাহীন হ'ব নালাগিব ৰাইজৰ দলৰ যদি চৰকাৰ হয় এজনো ভূমিহীন মানুহ নাথাকে সেই প্ৰতিশ্ৰুতি আমি দিব পাৰিব লাগিব আৰু সেই কাম কৰি দেখুৱাব পাৰিব লাগিব 3 নম্বৰ আমাৰ যে নিবনুৱাবিলাক বাহিৰতকৈ বহুত আলাই আছে নিবনুৱা এইবাৰ মই প্ৰায় 30-40 জনমান উদ্ধাৰ কৰিলোঁ লকডাউনততো বহুত মজা দিলে পিটনটো বাদেতো একো নিদিলে দিলে নি কিবা লকডাউনত পিটনৰ বাদে যদি কিবা দিছে মোক কওক বিজেপি মানুহবিলাকে কওক ঢেকীয়া বুটলিবলৈ যাওঁতে নেখাই নবৈ ঢেকীয়া বুটলিবলৈ যাওঁতে কি খাম বজাৰ বন্ধ ঢেকীয়া মুঠি বাদে নিজৰ বাৰী আৰু হাবিখনত থকা বস্তুকেইটাৰ বাদে অসমীয়াত কোনে বচালে হিমন্তই বচালে নে সৰ্বাই বচালে উত্তৰ লাগে গতিকে পিটনটো দিয়াৰ বাদে লকডাউনৰ সমস্যাত একো নিদিলে সেইকাৰণে আমি কওঁ যে ৰাইজৰ দলৰ যদি চৰকাৰ হয় আপোনালোকে সংকল্প লওক এজনো অসমীয়া যুৱক এগৰাকীও অসমীয়া যুৱতী বাহিৰলৈ চাকৰি বিচাৰি যাব নালাগে অসমতেই সংস্থাপন দিব পাৰিব লাগিব এই সংকল্প লওক ঠিক আছে এইকেইটাই ক'লোঁ আৰু বহুত কথা আছে আমি কৈ যাম আপোনালোকে শুনি যাব আৰু ৰাইজৰ মাজলৈ লৈ যাব আৰু মাত্ৰ 4টা মাহ আছে যদি ৰাইজে বিপ্লৱ ঘোষণা কৰে 126 খনৰ ভিতৰত 100খন পাবলৈ কিন্তু সময় আছে তাৰ বাবে বিপ্লৱ লাগিব আৰু অখিল গগৈ ডাঙৰীয়া কিন্তু মুক্তি লাগিবই অন্ততঃ 2 মাহ তেখেতে পাব লাগিব মজাটো দিব লাগিব ঠিক আছে ধন্যবাদ